So hey guys, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ? আজি আপোনালোকে ভিডিওটো থাম্বনেল আৰু টাইটেল কি গম পাইছে কিহৰ ওপৰত হ'ব কৈ আছে আৰু আজি মই গৈ আছো পথাৰত মানে আজি আমাৰ হৈছে কঠিয়া তোলা সো পথাৰত যাম এতিয়া মই আপোনালোকে ভিডিওটো চাব ভাল লাগিব আজি আমাৰ পথাৰখন দেখাম আপোনালোকক কি কৰো ভিডিওটো আপোনালোকে চাই ভালে পাব তো আশা কৰোঁ আপোনালোকে ভিডিওটো লাষ্টলৈকে চাই গৈ থাকিব তো লেটস গো ষ্টাৰ্ট পান চিঙি লৈছো এইবিলাক আমাৰ ঘৰৰে পান দেখিছেনে বাৰু মই পান টুকটুকে ছিঙি লওঁ যিহেতু পথাৰত তামোল আৰু পান দিবগৈ লাগিব আৰু মই ইফালে আহিছোঁ পথাৰলৈ ইফালে পেহীয়ে খাই পেলাই পানী দি থওঁগৈ সো এফালে আমাৰ কঠিয়া তুলিব ষ্টাৰ্ট কৰি দিলে পানী খাই লওঁ সো গাইজ বহুত ভাগৰ লাগে দেই মই তুলিলোঁ আৰু এতিয়া অলপমান আকৌ বহিছোঁ মাহঁতে শুই আছে আৰু এতিয়া মই আহিলোঁ ঘৰত কাৰণ অথনি মাহঁতে যাওঁতে মানে ভাত খাই যোৱা নাছিলে নৰ্মেলিকৈ এনেকৈ ৰুটি খাই গৈছিলে ৰুটি আৰু চাহ আৰু এতিয়া মই মাৰ কাৰণে আৰু পেহীৰ কাৰণে ভাত নিব আহিছোঁ মা মোৰ আৰু পেহীৰ বাবে লৈ যাম আৰু আপোনালোকক মই এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ হয় কিন্তু ভালদৰে ময়ো আপোনালোকৰ ভিডিঅ'বিলাক দেখাব পৰা নাই কাৰণ মোৰ গম পাইছে আপোনালোকে কেমেৰা ধৰি দিবলৈ মানুহ নাই মানে ভণ্টিহঁত স্কুললৈ চিনি পাৰিছোঁ আপোনালোকক দেখাই গৈছোঁ ব'লক তেতিয়া এতিয়া মই মাহঁতৰ কাৰণে ভাত বাঢ়োঁগৈ আপোনালোকেও লগত ব'লক তই এতিয়া আমি তই আৰু মই মিলি যাম ভাত বাঢ়িবলৈ ন খোৱাব পিন্ধাব আৰু লাগে কি কি ৰঘুপতি এইফালে দালি এইফালে মাছ আৰু এইফালে আমৰ আচাৰ ভোট জলকীয়া পিঁয়াজ আৰু এইফালে বুটমাহ আৰু পিঁয়াজ পৰুৱা 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 গোটেই পৰুৱা খাই মাৰিব এতিয়া আমাক খাল হে চুচি বাচি খালোঁ এইবিলাক আলি দি থৈছে আৰু আজি আমাৰ নভুই নিয়মটো মানে কৰি দিছে কাৰণ পিছলৈ থ'লে মানে পানীটো অলপমান কমি যাব সেইবাবে আজিয়ে নিয়মটো মানে কৰি দিব লগা হ'ল মানে পাছত লাহে ধীৰে আৰু উঠিব পৰা যাব এইবিলাক হাল বাই গ'ল ট্ৰেক্টৰে এতিয়া আৰু সৌৱা বগলী পেপেয়া বুক্কা ভাল কৰিছে দে আজি ৰখ দে গাজি আছে গান গামে যাওঁ সেইটো বৰ্তাই সৌটা পা দি আহিছে আলি এইফালে দিব আৰু এইফালে গোটেই পানী না 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 না
আৰু অ' মাই গড পৰিছিলে। আৰু এতিয়া এফালে আমাৰ নভুইৰ মানে এফালে হেৰি কৰিলেগৈ অলপমান ৰুলে মানে। আৰু মই তাৰ পৰা আহি ইয়াত বহি আছোঁহি মুখ হাতকেইটা ধুই পিনি। আৰু এতিয়া সময় হৈ গ'ল 12টা বাজিছে। আৰু বাঁহডলতে বহি আছোঁ মই অথৰ নিচিনাকৈ, ইমান ধুনীয়া বতাহ মাৰিছে। আৰু আমাৰ গাঁওখন আছে বহুত ধুনীয়া, দেখিছে নাই আপোনালোকে? আৰু আপোনালোকে আমাৰ যদি গাঁওখনৰ ব্লগ আপোনালোকে বিচাৰে, আমাৰ গাঁওখন কেনেকুৱা কি, মই ক'ত থাকোঁ, মানে আমাৰ জেগাবিলাক যদি আপোনালোকে চাব বিচাৰে, আপোনালোকে মোক কমেণ্টত জনাব। যদি বিচাৰে আপোনালোকক নিশ্চয় এটি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাব চেষ্টা কৰিম। আপোনালোকে কমেণ্ট কৰিব যদি বিচাৰে। আৰু এতিয়া অলপমান এনেকৈ বহি আছোঁ, হয়তো বৰষুণ দিবও পাৰে। ৰাতিপুৱাতো বহুত মানে বতৰ ৰ'দ দিছিলে, এতিয়া অলপমান বাৰু ঠাণ্ডা কৰি দিছে। মানে মানুহবিলাকৰ বহুত কষ্ট হৈছে। এতিয়া বতৰটো অলপমান ভাল কৰি দিয়াৰ পৰা মানুহবিলাকে অলপমান শান্তি পাইছে। আৰু বাঁহতলত ইমান পৰুৱা আছে নহয়, ক'লা পৰুৱাটো মানে এনেকুৱাই কামোৰে একদম, মানে দাঁত বা আছে পৰুৱাটো ভাগৰ একদম। এনেকৈ যদি কামুৰি যদি দিয়ে নহয়, গোটেই মাংসটো মানে এনেকৈ টানি লৈ গুচি আহে, মানে তেজ ওলাই যায়। এইবিলাক গুচি নাই পৰুৱাবিলাক এইবিলাক। আৰু এইফালে চাওকচোন, গোটেই বতৰটো ক'লা মূলা কৰিলে এতিয়া। আৰু সেইবাবে মাহঁতো পথাৰৰ পৰা গুচি আহিব লগা হ'ল। আৰু টাইমো হ'ল বাৰু, ভণ্টিও আহি পালেহি। পালেও লাভ নাই, যিহেতু আমাৰ কঠীয়া তুলি শেষ হ'ল। আৰু এজনী আমাৰ আহি পাই গ'লহি। একদম এইফালে ক'লা কৰি আহিছে। আৰু তাত আমাৰ হৈ গ'ল, এইটো এটা পুখুৰী হয়। সৰুজোপা আমাৰ আম দেখিছেনে কিমান ওখ? এজোপা বাছ ধৰিলে খাব পৰা যায়, পাৰি খাব নোৱাৰি। এইডোখৰ কাৰেণ্টৰ ৱাইৰবিলাক আছে, চ' ইমান মানে এজোপা আমি নাপাৰোঁ, সৰিলে খাওঁ। আৰু সৌফালে দিছেনে ক'লা ডাৱৰে গোটেই আৱৰি পেলাইছে। আৰু এইফালে আমাৰ ভণ্টিয়ে গৰু পোৱালিটোক মৰম কৰিছে। ঐ, জীৱ জন্তুক মানুহে মৰম কৰিব লাগে ন? ইহঁতি মানুহৰ মৰম বুজি পায়, কিন্তু মানুহে মানুহৰ মৰম বুজি নাপায়। ইহঁতি মানুহক নিস্বাৰ্থভাৱে ভাল পাব জানে, কিন্তু মানুহে নাজানে। মানুহে মানুহক স্বাৰ্থৰ বাবে ভাল পায়। আৰু ইমান ধুনীয়া কৰিছে বতৰটো। বাই বাই। আৰু আজিলৈ মই ইমানতে লৈছোঁ বিদায়। যদি মোৰ ভিডিঅ'টি চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ অল নটিফিকেশ্যন আপোনালোকে পাই গৈ থাকে। আৰু ইমান সময় ভিডিঅ'টি চাই থকাৰ কাৰণে বহুত 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 ধন্যবাদ। তো বাই বাই আজিলৈ।